আৰু এয়া আহি গ'ল আজিৰ আমাৰ উৰুকাৰ মাছ, বৰালি মাছ। আৰু এই মাছটো উপহাৰ দিছে, মই জনাই আছোঁ আপোনালোকক কোনে দিছে উপহাৰটো। আপোনালোক সকলোকে উৰুকা আৰু ভোগালী বিহুৰ বহুত বহুত শুভকামনা জনাইছোঁ। খুব ভাল হওক আপোনালোকৰ এই উৰুকাটো, খুব সুন্দৰভাৱে যাওক, উপভোগ কৰক। আৰু ইয়াৰ লগতে আনিছে অকণমান হাঁহৰ মাংস এওঁ বজাৰৰ পৰা আৰু অকণমান বজাৰ আনিছে, গতিকে আপোনালোকক মই অকণমান দেখুৱালোঁ। আজি চাগে আপোনালোক সকলোৱে খুব সুন্দৰ আয়োজন কৰিছে উৰুকা বুলি, আমিও অকণমান সাধাৰণভাৱে কৰিছোঁ, আপোনালোকক অকণমান দেখুৱাব চেষ্টা কৰিছোঁ। হাঁহ খাবলৈ এয়া কোমোৰা আনিছে, লগতে অকণমান শাক পাচলি। আৰু ইয়াৰ এতিয়া মানুহজনে মাছ কটা আৰম্ভ কৰি দিলে। আৰু এয়া মাছ, তেওঁ এইবোৰ কাম কৰি ভালো পায়, কৰিব জানেও। আৰু এনেকৈ মাছ কাটি থাকোঁতে আহি গ'ল আমাৰ সৰু ল'ৰাটো মাছ কটা চাবলৈ, সি ভাল পায় এইবোৰ কাম চাবলৈ। আৰু এই মাছটো আজি আমাক উপহাৰ দিছে তেজপুৰ মাফিজা মেকআপ একাডেমীৰ অনাৰ মাফিজা, তেওঁলোকৰ ঘৰৰ মাছ এয়া। আৰু প্ৰতি বছৰে আমাক তেওঁলোকে এটা মাছ আমাক উপহাৰ দিয়েই, গতিকে এইবাৰো দিছে। আৰু বহুত বহুত ধন্যবাদ মাফিজা, ইমান ধুনীয়া এটা উপহাৰ দিয়াৰ বাবে। তেওঁলোক মাফিজা, তোমাৰ লগতে তোমাৰ পৰিয়াললৈও ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আৰু আপোনালোক সকলোৱে এই ভোগৰ উৎসৱ ভোগ কৰক, আনন্দ কৰক, সকলোৰে যাতে মাঘ বিহু উৰুকা খুব ভালে ভালে যায় তাৰে কামনা কৰিছোঁ। মই দুপৰীয়াৰ সাজ মাছেৰে খাম বুলি মাছে বনালোঁ। আজিও মই খৰিতে বনাইছোঁ, কাৰণ এই ঠাণ্ডা দিনকেইটাত খৰিত বনোৱাৰ মজাটোৱে বেলেগ আৰু খাই ভাল লাগে, গতিকে খৰিতে বনাইছোঁ। এনেকৈ সাধাৰণভাৱে অকণমান যোগাৰ কৰি লৈছোঁ। আৰু আজি আপোনালোকে উৰুকা বুলি কোনে কি খাইছে এবাৰ জনাব কমেণ্টত। আৰু এই চৌকাটো যে আপোনালোকে দেখিছে, এইটো মই অনলাইনত আনিছিলোঁ, আজি প্ৰায় 8-9 বছৰ মানেই হ'ল, খুব ভালে আছে এতিয়াও। আৰু খুব কম খৰিতে মই জ্বলাব পাৰি। এইটো 3ডালমান খৰি দিলে আপোনালোকে ধুনীয়াকৈ ইয়াতে 2-3খন আঞ্জা ৰান্ধিব পাৰিব, খুব ধুনীয়া হয়। আৰু মই ঠাণ্ডা দিনকেইটা এনেকেই খৰিতে বনাওঁ, বৰ ভাল লাগে। দুপৰীয়া মাছৰ আঞ্জাখন অকণমান আপোনালোকক দেখুৱালোঁ, সাধাৰণভাৱে বনাইছোঁ। আলু বিলাহীৰে বনাইছোঁ, ফুলকবি, কিছুমানে ফুলকবিও দিয়ে। মই ফুলকবি খাব নোৱাৰোঁ, কাৰণ মোৰ থাইৰয়ডৰ সমস্যা আছে, গতিকে ফুলকবি মই এভইড কৰোঁ। আৰু এনেকৈ সাধাৰণভাৱে অকণমান আদা, নহৰু, জিৰা, ধনিয়া দি এনেকৈ মাছৰ আঞ্জাখন বনালোঁ আজি।
ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ আৰু ভিডিঅ'টো চাই যদি ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব এনেকৈ মই ভিডিঅ' আনিবলৈ চেষ্টা কৰিম আৰু নতুনকৈ ইউটিউব চেনেলটো খুলিছোঁ বেছি দিন হোৱা নাই গতিকে আপোনালোকে এনেকৈ চেনেলটো আগবঢ়াই নিয়াত সহায় কৰিব বুলি আশা কৰিলোঁ আগলৈ আৰু নতুন ভিডিঅ' আনিবলৈ চেষ্টা কৰিম আজি উৰুকাৰ ৰাতিৰ যিখিনি আয়োজন সেইখিনি মই অহাকালিলৈ ভিডিঅ'ত দেখুৱাবলৈ চেষ্টা কৰিম আৰু অহাকালি মাঘৰ 1 তাৰিখ গতিকে অহাকালিৰ দিনটোতনো কি কৰিলোঁ সেইখিনি আপোনালোকক দেখুৱাব চেষ্টা কৰিম আৰু ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ।